हेलो फ्रेंड्स वेलकम बैक टू माय चैनल की खबर फ्रेंड्स আপোনালোকৰ আশা কৰো ভালে আছে মোৰো খবৰ ভালে আজি নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো फ्रेंड्स এয়া আবার আইতে চেয়াৰত বহি বহি শুই আছে টুপনি লাগিছে আইতা মই ভিডিও কৰি থাকোতে হাৰি পাই গল এতিয়া আহি আছে फ्रेंड्स এয়া আমাৰ আইতাৰ 55 ইয়ার্স হৈছে কিন্তু আইতা অলপ অসুখীয়া হলো আইতা বহি না থাকে দিনটো কিবা গানি কৰিয়ে থাকিব কাপোৰ মেলাৰ পৰা কাপোৰ ধোৱাৰ পৰা বাসন ধোৱাৰ পৰা এতিয়াও কৰি থাকে মই দেহাত জোৰ নহলো মনৰ জোৰ এতিয়াও আছে আইতা তেতিয়া হলে বলক ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক এয়া আজি পেহি লৰাটো এটা মেজিক কৰি আপোনালোকক দেখুৱাব তেতিয়া হলে বলক কিনো মেজিক কৰে হি আপোনালোকে ভিডিওটো চাই থাকক মই বান্ধি লওঁ বান্ধি লো এনেকে নহয় কেনো পারবি কেনেকে এটি উলে লবা কেনেকে কেনেকে এনেকে ঠিক আছে এনেকে তাৰপিছত এনেকে কুমাম কেনেকে দাদা ফ্রেন্ডস এয়া পুরা টানকে বান্ধি আছো ভৰিৰ পৰা হাতলৈকে এটা গাঠি দিলো এয়া দুটা 10টা গাঠি দি এয়া তিনটা গাঠি দিলো পুরা টানকে আপোনালোকে পুরা গাঠি দিছো দেখাই দে গাঠিটো হাতখনত মই দুখ পাইছো গোটেই গাঠি দিলো এই ৰছী হয় চাব পাৰি এতিয়া আপোনালোকে মেজিক চাওক টান দেখছে না চাগে পাতাৰ খেলা চাওঁ এতিয়া কেনেকে ওলা এনেকে গলিব লাগে কি হয় তোমাৰ হাতে ওলোৱা নাই এয়া হাতে কেনেকে ওলালি হাতখন এতিয়া টেকনিক এইগিলা মেজিক এতিয়া ওলাচোন গোটেই না নোলাও ওলাচোন চা তেতিয়া কেনেকে ওলালি বান্ধাই আছোচোন হাতখন বান্ধাটো থাকিবই কি মেজিক এইটো চা বাহ এসা গোটেই খুলি ললে এটোৱে হ'ল মেজিক ফ্ৰেন্ডছ আপোনালোকে তাৰ মেজিকটো চাই কেনেকুৱা পালে ফ্ৰেন্ডছ এতিয়া আমি ভাত খাম মাৰ ঘৰত আহিছোঁ আজি মাৰ অলপ কাম আছিল পোষ্ট অফিচৰ মাক লৈ গৈছিলোঁ চ' মাৰ ঘৰতে আহিলোঁ এয়া মাছৰ আঞ্জা বনাইছে আলু আৰু বেঙেনা দি আৰু এয়া ঔটেঙাৰ চাটনি টেঙা মিঠা চাটনি এতিয়া আমি ভাত খাম তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক মই ভাতকেইটা খাই লওঁ আবেলি টাইমত অকণমান মন্দিৰত গ'লোঁ আমাৰ ওচৰৰে শীতলা মন্দিৰ এইটো আপোনালোক ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ দৰ্জাখন বন্ধ আছিল ইয়াত কিবা মিটিঙো চলি আছে পঞ্চায়ত ইলেকশ্যনৰ ফ্ৰেণ্ডছ দুপৰীয়া ভাত খাই আপোনালোকৰ ওচৰত আহিবই পৰা নাই কাৰণ ইটো কামৰ মাজত ব্যস্ত হৈ আছিলোঁ ফ্ৰেণ্ডছ ভাত বনোৱাৰ কাৰণে চাউল ধুই আছোঁ এতিয়া ভাতখিনি বহাই দিম ফ্ৰেণ্ডছ ভাতখিনি বহাই দিলোঁ আজি বিশেষ তেনেকৈ একো নবনাওঁ মাছ আছে মাছ বনাওঁ ফুলকবি আলুৰে সৈতে মাছৰ তৰকাৰীখিনি বনোৱা আপোনালোকক আৰু নেদেখুৱাওঁ আজি ফ্ৰেণ্ডছ তেতিয়াহ'লে ভিডিঅ'টো বেছি দীঘল নকৰি এইখিনিতে সামৰণি মাৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ প্লিজ মোক ছাপোৰ্ট কৰক আপোনালোকে কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলে মই আগুৱাই যাব পাৰিম কাৰণ মোৰ হয়তো বেকগ্ৰাউণ্ডটো ইমান ভালো নহয় মই যেনেকৈ থাকোঁ এনেকৈ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ আপোনালোকে এইখিনিকে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই পৰৱৰ্তী অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ